ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ শালমৰা মানকাচু জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চাৰিওফালে আবতৰীয়া বানপানী। চাৰিওফালৰ পৰা নামি আহি আছে পানী। খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চাৰিওফালে কেৱল পানী আৰু পানী। ৰাতিপুৱাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ পিছতেই সৃষ্টি হৈছে এনে আবতৰীয়া বানপানীৰ। এতিয়া চাওক, আমাৰ মেঘালয় গাৰো পাহাৰৰ যি ঢল নামি আহিছে, এই ঢলত আমাৰ যি ক্ষয় ক্ষতি কৰিলে, আমি অসম চৰকাৰ তথা হাতীমাৰী জিলা উপায়ুক্ত ডাঙৰীয়াক আৰু মানকাচৰৰ নৱনিযুক্ত বিধায়ক ডাঙৰীয়াক আমি আবেদন জনাওঁ যে অতি সোনকালে আমাৰ এই হাতীমাৰীৰ যি সমস্যা, কৃত্ৰিম বানৰ সমস্যা, এইটো সমাধান কৰি আমাক বাধিত কৰে যেন।